নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিলেখ্যা আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু শ্বিলঙৰ পৰা আহি বৰ্তমান এমাহেই বুলি ক'ব পাৰি আৰু কাইলৈ 3 তাৰিখ, আজি 2 তাৰিখে আমি এতিয়া ট্ৰেইনত উঠিছোঁ। ৰাতি আপোনাৰ 11টা বাজিলে আৰু 5 মিনিট আছে 11টালৈ। এমাহৰ মূৰতে বুলি ক'ব পাৰি ঘৰলৈ বুলি উভতি আহিছোঁ। খুৰীদেউকো বৰ্তমান এতিয়া সুস্থই দেখিছোঁ বহুত। আৰু কিনো ক'ম আৰু, এয়া দেখিছে গুৱাহাটী ষ্টেচনত এতিয়া ৰাতি 11টা বজাত ট্ৰেইন ষ্টাৰ্ট হ'ব। আৰু মই আৰু খুৰীদেউ আছোঁ। যিহেতু মানে ঘৰৰ পৰা মানুহ অপাৰেশ্যনৰ সময়ত গৈছিলে, সকলো গুচি আহিলে। আৰু আজি শ্বিলঙৰ পৰা আহি বৰ্তমান আমি গুৱাহাটী পাইছোঁহি। দিনটো অৱস্থা বহুত বেয়া, মই গোটেই ৰাস্তা আজি বমি কৰি আহিছোঁ। মোৰ মুখৰ মাত নাইকিয়া হৈ গৈছিলে, কিন্তু এতিয়া বৰ্তমান কিবা এটা আহি খালোঁ, টেঙা খালোঁ, খাই লৈ অকণমান ভাল পাইছোঁ। গতিকে ভাবিলোঁ আপোনালোকলৈ অকণমান সৰু ভিডিঅ' এটা বনাওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ লগ পাম মোৰ নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।